Hey guys, to welcome to our নতুন ব্লগত আমি তেছক আমি শুটিংৰ হেৰি আৰম্ভ কৰি আছো তেছক তো গাইস মানে আজি নতুন এটা কমেডি ভিডিঅ শুটিং কৰি আছো তো অলপ সিন ললো সেইখিনি আমি বিহাইন্ড দ্য সিনত দেখুৱা নাই আৰু সেইখিনি সিন কৰিব কাৰণে অলপমান কষ্ট হ'ল তো সেইখিনি আৰু মানে সেইখিনি বহুত জলদি বনোৱা হ'ল সেইখিনি এতিয়া ব্লগ নবনালো তো এইটো ভিডিঅ'ত ব্লগ বনাইছো আপোনালোকে চাওক তো এতিয়া অকমান সিন শুটিং কৰিব আছে হেতৰ লৈ লওঁ মানে ইয়াত শুটিং চলি ইয়াত এডতে শুটিং সিনটো কৰিম তো ইয়াত আপোনালোকক বিহাইন্ড দ্য সিনখিনি দেখাম মই হেতৰ শুটিংটো দেখাইছো ৰ'ব ৰেডি তহঁতি তহঁতক শ্বুটিঙৰ মাজত পেচাব লাগিলে তো শ্বুটিং এৰি কেটি পেচাব কৰিব কাৰণে তো মই এইটো কেমেৰা এডজাষ্ট মিলাই লওঁ আমাৰ মোবাইলতে গাই শ্বুটিংটো কৰোঁ আৰু 1 2 3 আহি যা এটা শ্বুটিংটো হ'ল এতিয়া মোৰ চিনটো ল'ব লাগিব বুবুকা মোৰ চিনটো আপুনি লৈ দিবা চিনখিনি মোৰ চিনখিনি আছে তো গাইছ লৈ লওঁ তো গাইছ একটা চিন মানে মজা আহিলে আমাৰ এইটো কোৱালিটি তো ভিডিঅ'ত আপোনালোকে চাব দে এইটো মানে পুৰা হেভি হ'বৰ কাৰণে গৈ আছে ভিডিঅ'টো তো এতিয়া কিবা এটা জংঘলৰ এনেকুৱা চিন ল'ব লাগিব এটা গছৰ এতিয়া মানে অকণমান দেখা তাত গৈ জেগাত গৈ দেখা আছোঁ গাইছ চাব তাত ফাইনেলি গাছ বাবা পাই গ'লোঁ আমি এই চাওক আমাৰ লগৰীয়াবোৰ গৈ আছে চাওক বাবা চেল্ফি বাবা অলপ চাই দিয়ক পিছপানে আপুনি কেনেকুৱা লাগিছে আপোনালোকক এবাৰ কৈ দিয়ক সাজিদ দা অলপ কৈ দিয়ক দুটামান কথা মানে এতিয়া গৈ আছোঁ শ্বুটিং লোকেশ্যন তাত গৈ কমা তেতিয়ালৈকে অলপ দেৰি আপোনালোকে ৰখক আমি ভাবিছোঁ এনেকৈ ধৰিম মোবাইল তেতিয়াও ভিডিঅ' কৰ ন এই এনেকৈ ধৰিম তাত এনেকৈ ঘূৰাবি গম পালি তো বাবা ইয়াক বনাম ভাবিছিলোঁ এতিয়া বাবা বনাইছোঁ ইয়াক বেটা মুখ কৰি আৰু আমি তিনিজন তাৰ ডাইলগখিনি পৰি পৰি গৈ আছে সেইফালে কেমেৰামেন পূৰা বনি গ'লি তো এতিয়া একেবাৰে শ্বুটিং লোকেশ্যনত পাইগৈ দেখাই আছোঁ মানে চাই থাকক সেই পাই গ'ল লোকেশ্যন সেইটো চব এটা লোকেশ্যনত আহিলোঁ মানে এইখিনি জেগাটো অকণমান অলপ ভয় লগা টাইপৰ অলপ জেগাটো আছে তো এইখিনি জেগাটো মানে অকণমান শ্বুটিঙৰ কাৰণে ভাল হ'ব আমি এতিয়া ভিডিঅ' বনাই আছোঁ আপোনালোকে যদি ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব ভিডিঅ' শ্বুটিং কৰি আছোঁ আমি ইয়াত চাওক তো আমি মানে এতিয়া গাইছ এতিয়া আৰু এটা চিনটো লোৱা হ'ল এইখিনি জেগাত এতিয়া আৰু অলপমান চিন ল'ব কাৰণে বাকী আছে তো সেইখিনি চিনটো লৈ আছোঁ মানে ল'বৰ কাৰণে এতিয়া কেমেৰা এডজাষ্ট কৰি আছোঁ আমাৰ তিনিজনৰ চিনটো ল'ব লাগিব গতিকে আমি এতিয়া ভিডিঅ' শ্বুটিং কৰিবলৈ লৈছোঁ চাই থকা আপোনালোকে কমেডি আৰু এণ্টাৰটেইনমেণ্ট হৈ থাকিব আপোনালোকে চাই থাকিব আপোনালোকে যদি ভিডিঅ'টো নিশ্চয় যদি ভাল লাগে লাইক আৰু এইটো কি কয় আঙুলি দবাই দিব আৰু যদি আৰু ঘণ্টা বি দবাই দিব আপোনালোকে এতিয়া মই মোৰ লগৰ লগত মানে এই কি কয় সেইটো ইণ্ট্ৰডাকশ্যন কৰাই দিম এই চাওক তুমি কিবা ক'ব নেকি মই মানে আমাৰ মানে ভিডিঅ' চোৱা দৰ্শকসকলক ইমানদৰে খালি অনুৰোধ কৰোঁ যাতে আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় বুলি আশা কৰোঁ আৰু আপোনালোকৰ অকণমান ছাপৰ্ট পালে আৰু আমাৰ মনটো ভাল লাগিব আৰু নতুন নতুন ভাল ভাল ভিডিঅ' বনাই যাবৰ কাৰণে মানে অলপ উৎসাহ পাম যেন এইটোৱে আপোনালোকৰ ওচৰতে আশা থাকিল তো আপোনাৰ আগত মানে হাত জোৰ কৰিছোঁ আৰু প্ৰথমবাৰ বাবে মই আপোনালোকৰ মাজত হাত জোৰ কৰিছোঁ আৰু আমাৰ ভিডিঅ' অকণমান আমাক ছাপৰ্ট কৰক অকণমান উঠাই দিয়ক আৰু এইটো আপোনাৰ তোমালোকে মই অলপ পাছত লগ কৰি আছোঁ দেই তুমি কিবা ক'ব বিচাৰিছা নেকি মই কি ক'ম আৰু মানে ভিডিঅ'টো বনাই খুব ভাল লাগিছে আপোনালোকে আৰু অলপ সহযোগ কৰক আৰু আমাক আপোনালোকে আৰু লাইক শ্বেয়াৰ কৰিবলৈ কিনো আৰু আপোনালোকে কৰি দিব আৰু ন আপোনালোকে কৰিলে আৰু আমি আগবাঢ়িম আৰু আপোনাৰ ওচৰত ধুনীয়া আৰু সুন্দৰ ভিডিঅ' আনিব পাৰোঁ যেনে সেইটো বাবে আৰু আশা থাকিল আৰু মই আৰু এটা লগৰ ওচৰত যাবলৈ লৈছোঁ লগৰে কিবা ক'ব নেকি তুমি বাবা বনি কেনেকৈ লাগিছিল তোমাক একদম মজা
মজা একদম মজা। আৰু আৰু কি ক'ম, বাবাৰ মানে ৰাইজে নখ জোকাৰিলে নৈ বৈ বোলে। অঁ তো তোমালোকে নখ জোকাৰি দিবা অলপ, নৈ বোৱাই দিবা অঁ আমাৰ ভিডিঅ'টো। অঁ সেয়াই। ঠিক আছে তেনে আমাৰ আৰু নহয় মানে গাইজ এতিয়া মানে ইয়াত হৈ গ'ল শ্বুটিং, এতিয়া আৰু এটা লোকেশ্যনত গৈ আছোঁ, এইখিনি শ্বুটিংটো কমপ্লিট এতিয়া। এতিয়া লাগিব এটা গছৰ গুৰি চিন ল'ব লাগিব চাগে নেকি। তাত কোৱালিটি কেনেকৈ আহিব বা এতিয়া, মেইন আমাক কোৱালিটি লাগে ন। আৰু এটা লোকেশ্যনত যাই লওঁ, এইসব জেগা পাৰ আহি যা। তো মানে গাইছ সেই লোকেশ্যনত আৰু এটা লোকেশ্যনত গৈ সেই লোকেশ্যনটো পাই লওঁ, তাৰপাছত আপোনালোকক দেখাইছোঁ। তো আমি নতুন লোকেশ্যনত আহি পাইছোঁ, আপোনালোকে চাই থাককে চাওক আমাৰ নতুন লোকেশ্যনটো এয়া। আমি গৈ আছোঁ ইয়াত আমাৰ কেমেৰামেনে আৰু চাই আছে আৰু কেনেকুৱা হৈছে কি নাই। এয়া এতক চোক না কেমেৰাৰ মাজত নাচিও আছে, এয়া চোক আপোনালোকে চাই থাকক কাৰণে অলপ দেৰি আমি অলপ কিবা কিবি দেখাই আছে এয়া। তো মানে গাইছ ইয়াত এতিয়া চলি আছে চক, বাবা ৰেডি কৰি আছে মানে ইয়াত বাবা বনাব লাগি আছে। ভিডিঅ'টো মানে আজি এই ভিডিঅ'টো মানে পুৰা ধামাকা হ'বৰ কাৰণে গৈ আছে। অ' এটা ইণ্টাৰেষ্টিং বস্তু এটা দেখাইছোঁ, বাবাৰ ফুট লগাবৰ কাৰণে মই লগাই দিম বাবাক ফুট। লগাই দে লিপষ্টিকটো প্ৰথমতে ক'ৰবাত ঘৰ নাটক ক'ৰবাত পাতে চাতে ঘৰ নালাগে। মোৰ লগত একটা ফটো মাৰিব না কেলা আবার চাইনিজ বাবা ফটো পাই লাগছে ৰামৰ ফুট মজা বনাই। ৰামৰ ফুট মোৰ গাই কেনেকুৱা লাগিছে কিবা এটা কৈ দিয়া। তোমালোকে যাতে কাপোৰ চাপোৰ খুলুৱাই কেলা পেটো খুলুৱাই দিব এতিয়া। এটা ফটো মাৰি ৰগা হৈ গ'ল ষ্টাৰ্ট। এতিয়া মানে আমাৰ শ্বুটিংখিনি কৰি লওঁ গাইছ, তাৰ শ্বুটিঙৰ পিছত বাবা শ্বুটিঙৰ বিহাইণ্ড দ্য চিনখিনি চাই থাকক। তো মানে গাইছ বাবাৰ লগত কিবা এটা আমিও কৰিলোঁ আৰু বাবা চেহেৰা দেখা চেলফি এটা মাৰিছে। বাবা সুধিলোঁ কেনে লাগিছে আপোনাৰ ফিলিংটো? বাবা একদম মজা। ডাইলগটো মাৰি দিয়ক। পকালি নহয় এইটো চেলফি বাবা পকা তেনেকৈ পৰা নাই। বিমানৰ ওচৰত সেইটোতো এনেকৈ কৰিছে, এনেকৈ কৰি বাবাৰ ডাইলগটো এবাৰ আপুনি মাৰক, ডাইলগটো চেলফি মাৰি থাকা। আই এম চেলফি বাবা চেলফি বাবা। অলপ মানে গাইজ ময়ো শিকাই দিছোঁ আৰু ডাইৰেকশ্যন যে ডাইৰেক্টৰ মানে গাইজ চক ইয়াত মানে এতিয়া ভূত বনাবলগীয়া আছে। মানে মোৰ গাত যোনটো ভূতটো লাগি আছে, তো ভূতটো এই মদৰ বটলটোত ওলাব ভূতটো। তো আমাৰ সদস্য আৰু এজন আহিলে, এইটো শিৱ শৰ্মা। ইয়াক এতিয়া কেমেৰা ধৰাইলোঁ, মানে অথনি বহুত দিগদাৰি হৈছিলে, মানে ষ্টেণ্ড লগাইছোঁ আৰু কৰিছোঁ। মানে হেৰি ভাবা কাৰণে কি হ'ল বাবা? দক্ষিণা বাবা আমাৰ লগত কেছ নাই নহয়, ইয়াত গুগল পে' কৰি দে। গুগল পে 528 টকা। তো গাইজ মানে আমাৰ শ্বুটিং কমপ্লিট হৈ গ'ল। এইটো শনিবাৰে গাইজ ৰিলিজ দি দিম ভিডিঅ'টো এইটো। তো আপোনালোকে চাব নিশ্চয়, ভাল পাব আপোনালোকে, এইটোৱে আশা কৰিলোঁ। তো চবে এক্সপিৰিয়েঞ্চ কেনে আছিলে ভিডিঅ'ৰ? ভাল কেনেকুৱা লাগিলে? ভাল লাগিলে। তো শ্বুটিং কমপ্লিট কেনেকুৱা? ইয়াক বাবা মানে ঠাণ্ডা লাগি গ'ল, এতিয়া ঠাণ্ডা লাগিলে। আমিন শ্বুটিং কমপ্লিট। বঢ়িয়া বঢ়িয়া পানী আছে না? বঢ়িয়া। ঐ নহয় পানী আছে, এইটো উঠাই দিম আকৌ। পানী আছে না? এই উঠোৱা চিন্তা নালাগে, হৈ যাব। যদি ভাল হয় পাৰ্ট 2 ওলাব পাৰিম তো এইটো কাৰণে, যদি চলে হৈ গ'ল গাইছ শ্বুটিং। যদি ভিডিঅ' চাই ভাল লাগিলে তো ভিডিঅ'টো কি কৰিব চবে কৈ দিয়া, লাইক শ্বেয়াৰ কৰি দিব আৰু গাইছ কৰি দিব আৰু আঙুলি দেৱাই দিব, আঙুলি মানে ঘণ্টিটো দবাই দিব, মানে অলপ বেলেগ বুজি নল'ব। তেতিয়ালৈকে বাই বাই। ৰ'ব গাইছ, মানে ভিডিঅ'টো শনিবাৰে এৰি কৰিলোঁ। শনিবাৰে নহয়, ভিডিঅ'টো আমি কেতিয়া দিম? দেওবাৰ দিলে ভাল হ'ব। দেওবাৰে এৰি দিম ৰাতি, টাইম নধৰোঁ মানে দেওবাৰ দিনটোত মানে এৰি দিম ভিডিঅ' চাব। শনিবাৰে কৈ পালোঁ, শনিবাৰে মানে আজি শুকুৰবাৰ হয়, পাহৰি গ'ল। এডিটিং কৰোঁতে সময় লাগিব, তো বেয়া নাপাব। শনিবাৰে কৈ পালোঁ মানে দেওবাৰ দিনটো আপলোড কৰিম, এই দেওবাৰে।
গাইজ বাই বাই